গণেশগুৰি গণেশ মন্দিৰ আহিছোঁহি আৰু শৰাই দিম। লাডু লৈ ল এই ৰক্তিম চা তোমাৰ লুকটো বা ধুনীয়া লাগিছে। হাই কৈ যা ফ্ৰেন্ড হাই কোৱা হাই কোৱা ফ্ৰেন্ড হাই কোৱা হাই মই কেক কাটিম কোৱা ইমান কোৱা নাই তাই ব্যস্ত চকলেট খাই ৰবা দেখা মই ধৰাই দিম। খানাত লাগি আছে দেই খানা কিমান বাকী বহুত বাকী কি কৈছ দূৰলে বোলো বহুত বাকী আছে আজি বাৰ্থডে বুলি আমি মই তাই কৰিম মই বনাইছো ইয়াক নাই মতা পইচা দি ইয়াক মতা নাই সেই ল'ৰাহে আছে দে পইচা ভাবছো আমি পকৰি অকণ নিদে পকৰি হৈলাহে দিম। ये तुम्हारा रबट है मामा दिया तुम्हारा रबट है गिरा सबके मन खाइ दिছে আৰু কাকা লাটু হা পাপাই খাব লাটু হা গুদু খাই আকৌ গুদু খুৱাই দিয়া গুদু খুৱাই মাতে কোৱা মানি চাইডে মই ভালে আছো মই ইয়াতে কি দিম এইটো গ্ৰীণ চালাড নেকি গ্ৰীণ চালাড তোমাক দিম নে কোৱা কেনেকুৱা লাগিছে একদম একদম ভাল লাগিছে গীতাশ্ৰীৰ ঘৰত আহি গীতাশ্ৰীৰ লগত আচলতে আমি নতুন চিনাকি আছিলোঁ তাই এটা ইণ্টাৰভিউ কৰিছিলোঁ চাব আপোনালোকে আমাৰ চিফুংকুৰীয়া যাত্ৰাত আছে কিন্তু সঁচাকৈ ছোৱালীজনী ইমান বেছি ফ্ৰণ্ট কৰি পেলাই কৰিব লাগিছিল তেতিয়াহে ভাল লাগিলে হয় সঁচাকৈ ইমান বেছি ভাল লাগিলে আৰু গীতাশ্ৰীক নাজানো কিয় মোৰ বহুত বেছি ভাল লাগে আৰু বিৰাট বেছি তাইক মৰম লাগে মই তাইক কোৱা নাছিলোঁ সেইকাৰণে আচলতে আমাৰ চেনেলত আনিব বিচাৰিছিলোঁ আৰু তাইৰ ৰিলবোৰ আমি দুইজনে একদম ৰাতি শুই থাকি আমি ৰাতি বেছি ভিডিঅ' চাওঁতো ৰাতি দুইজনে আমি চাই থাকোঁ মানে স্ক্ৰল কৰি কৰি একদম যিমান দূৰলৈকে যায় সিমান দূৰলৈকে আমি চাই থাকোঁ খুব ভাল লাগে তোমাৰ ৰিলচবোৰ থেংক ইউ তাই সদায় এনেকৈ আগুৱাই যোৱা
তোমাৰ চিয়ৰ কেনেকুৱা সদায় লাগিছে? বনাম তোমাৰ ভিডিঅ' কেনেকুৱা বনোৱাত মই পিছ নিওঁ তোমাৰ কেনেকুৱা লাগিছে কোৱা? কেনেকুৱা লাগিছে মানে আমাৰ এটা বদনাম আছেই এটা এনেকুৱা এটা বদনাম আছে আমি য'তে যাওঁ মানে প্ৰথম খোৱাটো ঠিকছে খাওঁ। খোৱাটো ঠিকছে আগত খোৱা মানে খোৱা খোৱা খাই লোৱা জানো আপুনি বেয়া পায় আৰু বেটাক হেপী বাৰ্থডে জনাইছোঁ আৰু সি খুব ভাল মানুহ হওক আৰু ডাঙৰ মানুহ হওক সেয়াই কামনা কৰিছোঁ। থেংক ইউ জানো বেয়া পাব না বেছিকে ফ'কাছ কৰোঁ মই গেছৰ কাৰণে আহিছে হাই ব্লগ হয় দেই এইটো কওক বেটা অঁ ধুনীয়া পাৰ্টি কৰি আছোঁ ভাল লাগিছে পাৰ্টি চব মানুহ আহিছে আৰু বহুত বেছি ভাল লাগিছে আজি ইমনৰ বাৰ্থডে হৈছে এই ল'ৰাটোৱে বহুত লাজ কৰে দেই লাজ কৰাকেইটাক বেছিকৈ জুঠিয়াইছে কওক আকৌ ক্ষিপ্ৰতা কিবা এটা কওক আকৌ আমাৰ বেটাটোক লৈ ইমনৰ বাৰ্থডে কাৰণে বহুত শুভেচ্ছা জনালো ইমন সদায় ভালে থাকক ল'ৰাটো যিমান মৰম লগা তাৰ কথা কেইটা আৰু মৰম লগা সেইকাৰণে তাক ভাল লাগে মই তাক ইমন বুলি মাতো সি মোক ইমন দাদা বুলি মাতে হেপী বাৰ্থডে ইমন সেইটোৱে তাৰ কথা এইটো এওঁ গিফ্ট খোলাত ব্যস্ত নল'বা কোৱাকেইটা বাকী অলপ বেছিকৈ দিব চিন্তু দীপজ্যোতি প্ৰাঞ্জল চবকে লওঁ আমাৰ কল্পনা এতিয়া খানাৰ কথা কোৱা খানা ইমান বেছি টেষ্টি হৈছে মই ক'ম মাছৰ আৰু ঔটেঙাটো ইমান বেছি ধুনীয়া হৈছে আৰু পনীৰ মোৰ আটাইতকৈ প্ৰিয় তাৰপিছত এইটো চিকেন হয় ন চিকেনটো ইমান ধুনীয়া হৈছে চিকেনটো কিহৰ লগত বনাইছিলে পালেঙৰ লগত সেইকাৰণে মই ভাবিছোঁ সেউজীয়া কি ওলাইছে অলপ বিৰাট টেষ্টি হৈছে গোটেই চব আইটেমে ধুনীয়া হৈছে পাৰ্চমৰ মানুহ দেই ধুনীয়াকৈ খাই আছে আমাৰ একদম খাই লওঁ তাৰপিছত ক'ব তাৰপিছত তোমালোকৰ লগত কৈ দিবা তাৰপিছত মোৰ ব্লগত নহ'ব আৰু ন অবিনাশ ব্লগ হাই কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে খানা একদম বঢ়িয়া বঢ়িয়া না বঢ়িয়া খানা কেনেকুৱা হৈছে খানাটো কেনেকুৱা পাইছা তুমি খাই ধুনীয়া বঢ়িয়া পাইছা হাই ভাত খাম ন এতিয়া ভাত খাম আমি হয়নে আমাৰ এতিয়া কুকক দেখাম দেই এজন আমাৰ কুক হয় কুক নহয় মোৰ ভাইটি হয় ধুনীয়া বনাইছে একদম ধুনীয়া ভাইটি একদম সৰু ভাইটি ধুনীয়াকৈ বনাইছে থেংক ইউ ৱেলকাম কোৱা কেনেকুৱা লাগিছে খানা খুব ধুনীয়া খানা আৰু ঘৰৰ মানুহৰ খানা এনেও ভাল হ'ব আৰু হেপী বাৰ্থডে তোমাৰ ল'ৰাক মই আজি দিছোঁ আৰু খুব ভাল লাগিছে খুব পুৰণা আমি চিনাকি আচলতে লগ পোৱা খুব কম হয় সেইকাৰণে আহিব লাগে একেলগে কাম কৰিছিলোঁ কাম কৰিছোঁ আমি আকৌ কৰিম আৰু খুব ধুনীয়া টেষ্টি খানা খাইছোঁ ভাল লাগে থেংক ইউ মতাৰ কাৰণে সদায় অঁ মানুহৰ কেনেকুৱা হৈ যায় যে আপুনি ভাল কাম কৰি আছে কিয় মানে ভাল চকুৰে নাচায় একদম মই বেয়া কাম কৰিছোঁ ভাল নাপাব পাৰোঁ দেখাই আছোঁ কিন্তু আমি নকৰোঁ কেনেকুৱা হৈছে খানা মই কি ক'ম উত্তমে ক'ব মজা ভাল হৈছে আল্টিমেট আমাৰ দেহা সোধা এইটো খানা কেনেকুৱা হৈছে দেহা কেনেকুৱা হৈছে কৈ দিয়া কেনেকুৱা হৈছে ধুনীয়া হৈছে কৈ নাই তাৰ সময়